নমস্কাৰ বন্ধুসকল, মই আজি এই ভিডিঅ'টোত আপোনালোকক শিকাম যে হেৰাই যোৱা ফোন নাম্বাৰখিনি আমি কেনেদৰে বেকআপ কৰিব পাৰোঁ। নহ'লে যদি আমাৰ কেতিয়াবা ফোনটো হেৰাই যায়, তেতিয়া আমাৰ হাতত যিমানখিনি কণ্টেক্ট নাম্বাৰ থাকে, সেই গোটেই কণ্টেক্ট নাম্বাৰখিনি হেৰাই যায় আৰু ফলত সেই কণ্টেক্ট নাম্বাৰখিনি আকৌ ৰিটাৰ্ণ পাবৰ কাৰণে আমাৰ বহুতো কষ্ট কৰিবলগীয়া হয়। সেইকাৰণে বন্ধুসকল, মই আজি আপোনালোকক এটা টিপছ দেখুৱাম, যিটো টিপছ আপুনি যদি কৰে তেতিয়া আপোনাৰ নম্বৰখিনি কেতিয়াও হেৰাই নাযায়, বা ফোনটো যদিও হেৰাই যায় তেতিয়া আপুনি নাম্বাৰখিনি আকৌ বেকআপ কৰি ল'ব পাৰিব আপোনাৰ নতুন মোবাইলটোত। তাৰ কাৰণে আপোনালোকে হয়তো বহুতে জানে, যিসকলে নাজানে তাৰ কাৰণে মই আজি ভিডিঅ'টো বনালোঁ, যে যিসকলে নাজানে চাই লওক যে আমি কণ্টেক্ট নাম্বাৰখিনি আকৌ কেনেদৰে বেকআপ কৰিব পাৰোঁ। আপোনালোকৰ সকলোৱে এণ্ড্ৰইড মোবাইলত আপোনালোকে জানে যে এটা জিমেইল একাউণ্ট এড কৰিবলগীয়া হয়, আৰু যদি আমি ফোন নাম্বাৰখিনি জিমেইল একাউণ্টত এড কৰোঁ, তেতিয়া সেই ফোন নাম্বাৰটো যদি মোবাইলটো হেৰাই যায় তেতিয়া আমি তাক বেকআপ কৰিব পাৰোঁ। যদি আমি নাম্বাৰখিনি মোবাইল বা চিম কাৰ্ডত ছেভ কৰোঁ, তেতিয়া সেই নাম্বাৰটো আমি কেতিয়াও বেকআপ কৰিব নোৱাৰোঁ। সেইকাৰণে বন্ধুসকল, মই আজি এই ভিডিঅ'টোত এইটো টিপছ দেখাম যে আপোনালোকে কেনেদৰে যিকোনো মোবাইল নাম্বাৰ ইমেইলত ছেভ কৰিব পাৰিব, ইমেইল বা জিমেইলত ছেভ কৰিব পাৰিব। আৰু জিমেইলত যদি ছেভ কৰি ৰাখে, তাৰ ফলত আপোনালোকৰ এটাই সুবিধা হ'ব, যদি আপোনালোকৰ কেতিয়াবা মোবাইলটো হেৰাই যায়, নতুন মোবাইলটোত সেই একেটা জিমেইলে যেতিয়া আপুনি লগ ইন কৰে, তেতিয়া সেই নাম্বাৰখিনি পুনৰ আপোনালোকৰ বেকআপ হৈ ঘূৰি আহিব। আপোনালোকে আগত যেনেদৰে ছেভ কৰিছিলে তেনেদৰে নাম্বাৰখিনি থাকি যাব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যিকোনো এটা নাম্বাৰ আপোনালোকে টাইপ কৰিব। ছাপ'জ 95088659 ছাপ'জ মই এটা যিকোনো ফোন নাম্বাৰ ল'লোঁ। এই ফোন নাম্বাৰটো আপোনালোকে যদি ছেভ কৰে, তেতিয়া কৰিব লাগিব নিউ কণ্টেক্ট। নিউ কণ্টেক্টত যোৱাৰ পিছত আপোনালোকে এটা অপশ্যন মনত ৰাখিব, ইয়াতে ওলাইছে ছেভ টু। এই ছেভ টুটো কেতিয়াবা ফোন বা চিম কাৰ্ড হৈ থাকিব পাৰে। তেতিয়া আমি আমাৰ যিটো ইমেইল একাউণ্ট আমাৰ মোবাইলত লগ ইন হৈ থাকে, সেই ইমেইল একাউণ্টটো যদি এনেকৈ ফোন হৈ থাকে, তেতিয়া আপোনালোকে কি কৰিব, ইয়াত ক্লিক কৰিব, ক্লিক কৰি জিমেইল একাউণ্টটোত ক্লিক কৰি ল'ব। তাৰপিছত আপুনি যিকোনো এটা নাম দি পেলাই আপুনি যদি নাম্বাৰটো ছেভ কৰে, তেতিয়া সেই নাম্বাৰটো কোনোদিন হেৰাই যোৱাৰ সম্ভাৱনা খুবেই কম থাকে, কিয়নো এই নাম্বাৰটো আপোনাৰ জিমেইলত ছেভ হৈ আছে। জিমেইলত ছেভ হৈ থকাৰ কাৰণে আপুনি যদি বেলেগ নতুন মোবাইল এটা কিনে, সেই মোবাইলটোত সেই একেটা জিমেইলে লগ ইন কৰাৰ পিছত এই নাম্বাৰটো আপোনাৰ মোবাইলত অট'মেটিক বেকআপ হৈ আহিব। থেংক ইউ বন্ধুসকল, আপোনালোকে এনেদৰে মোবাইল নাম্বাৰসমূহ ছেভ কৰিব আৰু মোবাইল নাম্বাৰসমূহ ভৱিষ্যতে সুৰক্ষিত কৰি ৰাখক। যদি এই ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোলৈ আপুনি নতুনকৈ আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।